এতিয়া মই যাইছোঁ নগাঁৱৰ পৰা যাম মণিপুৰ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আপোনালোকৰ নগাঁৱৰো কিছুমান ঠাই আপোনালোকক ধুনীয়া ধুনীয়া ঠাই দেখুৱাই থাকিম, চাই থাকিম। এতিয়া পালোঁ মই বৰমাহটো ওচৰতে, আপোনালোকে দেখি আছে, চাওক বৰমাহটো চাওক আপোনালোকে। এইখন হ'ল বৰমাহটোৰ ওচৰতে পাৰ্ক এখন হয়, আপোনালোকে চাওক। এইখন গেট দেখি আছে আপোনালোকে। আৰু এখন আপোনালোকক পাৰ্ক এখন দেখুৱাইছোঁ। এইখন যখন গেট দেখা পাইছে আপোনালোকে, বহুত ডাঙৰ পাৰ্ক হয় এখন। সেইবোৰ মানুহ আপোনালোকে চাওক। এতিয়া মই পালোঁ এইটো শ্ৰী শ্ৰী গণেশ মন্দিৰত পালোঁ। আপোনালোকে চাই থাকক এই ভিডিঅ'টো। कैसा है ये सफर, मंजिलों की न है कोई खबर। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया। মই এতিয়া পালোঁ নগাঁও ভিলেজ। মই এতিয়া বৰ্তমান যাই আছোঁ মণিপুৰ। আপোনালোকে চাব, মণিপুৰৰ ঠাইবোৰ মই দেখুৱাম আপোনালোকক। এইটো নগাঁৱৰ হাওৰাস্তা পালোঁ, মেইন হাওৰ চিটিৰ ভিতৰত।
আগত এটা গল্ডেন পাম চিটিৰ ভিতৰে সোমাব লাগে এইফালে যোৱাৰ ৰাস্তা আছে লখিমপুৰ যোৱাৰ ৰাস্তা আছে যোৰহাট যোৱাৰ ৰাস্তা আছে গোলাঘাট তিনিচুকীয়া ডিব্ৰুগড় সেইফালে যাব পাৰি কাৰ্বি আংলং হাফলং আপোনালোকে যাব পাৰিব আইজল মিজোৰাম যোৱা লাইন এইখিনি ঠাই হ'ল নগাঁও আপাৰ আছাম পালোঁ আপোনালোকে চাওক খুব ধুনীয়া লাগিছে ঠাইখিনি আপোনালোকে কমেণ্ট কৰিব আজি অকলে অহা গৈছে এক গেছ চিলিণ্ডাৰ লৈ অহা গৈছে চাওক আপোনালোকে এইবোৰ চিলিণ্ডাৰ হয় এইখিনি ঠাই চাওকচোন আপোনালোকে কি ধুনীয়া লাগিছে